বগা চাহাবৰ সন্মুখত প্ৰমাণ কৰি দিছিল এই বিহু কেতিয়াও অশ্লীল নহয়। হাই হেল্ল' নমস্কাৰ গাইজ, চাই থাকক আৰু চাই থাকিব বৰুৱা AS ব্লগ। ভিডিঅ'টো গাইজ ধামাকা হ'বলৈ গৈ আছে, শেষলৈ চাব আৰু স্কিপ নকৰিব, ভুলতো নকৰিব। আজি মানে ধামাকা হ'বলৈ গৈ আছে আৰু যিহেতু গাঁৱতে, বেছি দূৰত নহয় মানে গাঁৱতে ৰাতি গৈ আছোঁ, আপোনালোকক সকলো দেখুৱাম। ক'লৈ গৈ আছোঁ সকলো আপোনালোকক তাতে দেখুৱাম, চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব। এগৰাকী অতি উৎসাহী ব্যক্তি আনন্দ দাস আৰু চেনিমাই সেই ব্ৰিটিছ বগা চাহাবৰ সন্মুখত প্ৰমাণ কৰি দিছিল এই বিহু কেতিয়াও অশ্লীল নহয়। বিহু কৃষ্টি সংস্কৃতিৰ এক দলিল। পৰৱৰ্তী সময়ত বহু ঘাত প্ৰতিঘাত নেওচি উষা ছাত্ৰ সন্মিলনীয়ে 1921 চনত প্ৰথম তেজপুৰত মঞ্চ বিহুৰ উন্মুকনি আৰম্ভ কৰিছিলে। হয়তো কোনোৱে ক'ব খোজে 1952 চনৰ গুৱাহাটীৰ লতাশিল অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাই উদ্যোগত অনুষ্ঠিত কৰা লতাশিল বিহু মঞ্চ। ইতিহাস খুচৰিলে হয়তো 1921 চনটোৰ কথা জল জল পট হৈ থাকিব। Seleng bakorot, rangoli modarot, pane seleng bakorot, rangoli modarot, pa, rangoli modarot pa. Uyadu, goy, ghoroloy, batote যিহেতু কণ্ঠশিল্পী ৰীতম বৰা আহি উপস্থিত হৈছে আৰু দেখিছে বহুতো জনগোষ্ঠী আৰু বহুতো মানুহ আহি মানে ইয়াত উপস্থিত হৈছে, মানে উপভোগ কৰিছেহি। আৰু ৰীতম বৰাই যিটো ইমান ধুনীয়া ধুনীয়া গান গায় সেইবাবে মানে বহুতো দূৰৰ পৰা মানুহ আহি কিনে ইয়াত বহু হেঁপাহেৰে মানে আগ্ৰহেৰে বাট চাই আছিলে, সেইবাবে মানে আজি আহিছে। সকলোৱে আহি মনত আনন্দ পাইছে।